हेलो बंधुসকল আপোনাক স্বাগতম জনাইছো মই আন এটা ভিডিঅ' লৈ আৰু আপোনাক চাই আছে অনুৰণ গগৈ ব্লগছ যেহেতু আপোনাক ভাবিব পাৰে যে আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ মই উভতি আহিছোঁ মানে আজি কণ্টেণ্টটো এনেকুৱা আজি আমি দেৰগাঁও যাম নেঘেৰিটিং শিৱ মন্দিৰলৈ মানে তাকেনো গৈ পিনি কেনেকুৱা পাওঁগৈ চাওঁচোন বোলো আপোনালোককো দেখাম তাৰ মই আপোনালোকক ৰিভিউটো ক'ম চাওকচোন ভিডিঅ'টো আগলৈকে যদি ভাল পায় ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইমান ৰ'দ দিছে আমাৰ গাড়ীখনো তাকো ৰ'দত থাকি গ'ল এতিয়া আমাৰ দাদাই গৈছে আগবঢ়াই আনিবলৈ মানে অলপ চাহতে থয় নে কি কৰেনো চাওঁচোন এতিয়া মাহঁতেনো ৰেডি হৈছে নাই তাতো যাব লাগিব মা ওচৰলৈ তাৰপিছত এতিয়া এডোখৰ আমি যাবলৈ ল'লোঁ এয়া আমাৰ মাহাই দাদি দিয়া দেখিছে নাই আমাৰ দাদা ওলাইছে আমাৰ পাপাও ওলাইছে সেনেকৈ যাওঁচোন বলক ভিডিঅ'টো আগলৈকে চাই আমাৰ গৈ আছে মা দাদাই গাড়ী চলাইছে পাপা আছে এতিয়া চাই থাকচোন ভিডিঅ'টো প্ৰথম দেখিছোঁ এটা বান্দৰ এইকেইটা দেখিছে ইমান নপনি তাৰপিছত আছে এই পিনে যাওঁ বলকচোন যাওঁ এনেকৈ দেখিছে নহয় এইটোৱে হৈছে দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ য'লৈ আমি আহি আছিলোঁ লাষ্টলৈকে ভিডিঅ'টো চাব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো চাই থাকক শিৱ মন্দিৰটোৰ পৰা আহি পিনি ওলাই পানি ইমান গাল বান্দৰ দেখিছে নহয় ইয়াত বান্দৰ বহুত আছে এতিয়া আমি ইয়াত কল কৰি ল'লোঁ এনেকৈ দেখিছে ভিডিঅ'টো এতিয়া অলপ চিনেমেটিক শ্বৰ্টকে চাই লওক মন্দিৰটোনো কেনেকুৱা হয় তেতিয়া আপোনালোকে ভাল পাব আহিলে আপোনালোকে আহিব পাৰিব এতিয়া দেৰগাঁও নেঘেৰিটিং মন্দিৰ বুলি ক'লে আপোনালোকে জানিবই নহয় এতিয়া এইটোৱে আছিলে এটা সৰু ব্লগ যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব